আজি এনেকুৱা এটা পৰিয়ালৰ কথা মই আপোনালোকক ক'ম। এই লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ এনেকুৱা দুৰৱস্থা হৈছে, শুনিলে আপোনালোকৰ চকু পানী ওলাব। এয়া এটা পৰিয়াল, মাক, জীয়েক আৰু ঘৰখনৰ এয়া মাক, দেউতাক, জীয়েকে ঘৰখনৰ পৰিয়ালটিৰ এই 3জন সদস্য। এই 3জন সদস্যৰ দেখিছেই, ফটোখন চাই আপোনালোকে ধৰিব পাৰিছে মানুহজনৰ অৱস্থাৰ কথা। মানুহজনৰ অৱস্থা ইমানেই বেয়া, তেওঁ একো খাব বব নোৱাৰে, তেওঁৰ অৱস্থা ইমান বেয়া, কিন্তু সেই মানুহজনকো চিভিলত ভৰ্তি কৰিব পৰা অৱস্থা এতিয়া নাই। আৰু এই যে ছোৱালীজনী দেখিছে, এই ছোৱালীজনীৰ এটা কিডনী নহয়, 2টা কিডনী বেয়া হৈ গৈছে। আৰু কেৱল এই মাকজনী আছে। এই মাকজনীয়ে যেনে তেনে ঘৰখন চলাই আছিল, এমুঠি খাবলৈ দিছিল এই ৰোগীয়া ছোৱালীজনী। বিয়া হৈ গৈছিল, কিন্তু আছেহি মাক দেউতাকৰ ওচৰত। ছোৱালীজনীৰ সৰু কণমানি কেঁচুৱা এটাও আছে বুলি কৈছে। গতিকে এতিয়া এই যে মাকজনী লকডাউন নহওঁতে ইঘৰ সিঘৰত কাম কৰি তেওঁ অকণমান খোৱা বস্তু আনি এই জীয়েক আৰু তেওঁৰ স্বামীৰ মুখৰ আগত দিছিলে। এতিয়া লকডাউনৰ কাৰণে তেওঁ সেইখিনিও কৰিবলৈ সম্ভৱপৰ হোৱা নাই। তাক খুজি মাগি আনি এটকা দুটকা গোটাই ছোৱালীজনীক লৈ গৈছিল। 2টা কিডনী যিহেতু ছোৱালীজনী বেয়া হৈ গৈছে, দেউতাকৰ অৱস্থাটো একেবাৰে বেয়া, আজি যাওঁ কালি যাওঁ তেনেকুৱা নিচিনা হৈছে, চিভিললৈ নিব নোৱাৰে। ছোৱালীজনীক যিহেতু যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনিলে, চৰকাৰী চিকিৎসালয়লৈ, যোৰহাটৰ জে এম চিত আনি ডক্টৰক দেখুৱালে। ডক্টৰে এডমিটো নকৰিলে, ডিব্ৰুগড়লৈ ৰেফাৰ কৰিলে। 108 মাতিলে, নাহিলে। ডিব্ৰুগড়লৈ এতিয়া নিব কেনেকৈ? আৰু নিলেও তেওঁলোকৰ হাতত টকা পইচা নাই, ইফালে চলি আছে লকডাউন। এই পৰিয়ালটিৰ অৱস্থা এতিয়া কি হ'ব আপোনালোকে ভাবি চাওক। এই পৰিয়ালটিৰ অৱস্থা বাৰু কি হ'ব? এই ভিডিঅ'টি আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু শুনক এই ছোৱালীজনীয়ে কি কৈছে। চাওক ঘৰখনৰ অৱস্থাও আপোনালোকে চাওক, তাৰ পাছত ক'ব এই ঘৰখনৰ কি কৰিলে ভাল হ'ব, চৰকাৰৰ দৃষ্টিগোচৰ আচলতে কেনেকৈ হ'ব এই পৰিয়ালটিলৈ। এইটো সেই দুৰ্ভগীয়া পৰিয়ালটিৰ ঘৰ। এজনী মাক আৰু এয়া আপোনাৰ এজনী মাক আপোনালোকে দেখিছে, মাকজনী কান্দি কাটি আছে। উপায় নাই, কন্দাৰ বাহিৰে কিছুমান পৰিয়ালৰ আন উপায় নাথাকে, কেৱল কান্দিবৰহে পাৰে। আৰু যিজনী ছোৱালীৰ 2টা কিডনী বেয়া হৈ গৈছে, সেই ছোৱালীজনী এইজনী সেই মাকৰে জীয়েক। আৰু ঘৰখনৰ যি মূল মানুহ, মই কৈছোঁ ঘৰখনৰ মূল মানুহ যিজন, সেইজনো শৰশয্যাত পৰি আছে। এই ছোৱালীজনীৰ এজনী সৰু কণমানি কেঁচুৱাও আছে। কেঁচুৱাটো বৰ্তমান মই দেখুওৱা নাই আপোনালোকক। আৰু এই ঘৰখনৰ মূল মানুহ যিজন, এই মাক আৰু জীয়েক, আৰু যিহেতু তেওঁলোকৰ এয়া দেউতাক দেখিছে, মানুহজনৰ ঘৰখনৰ মূল মানুহজনৰ অৱস্থা এয়া সংকটজনক। তেওঁ বিচনা ধৰি আছে, তেওঁৰ অৱস্থা একদমেই বেয়া। এতিয়া আপুনি ছোৱালীজনীৰ মুখেৰে শুনক তেওঁ চৰকাৰলৈ কি অনুৰোধ কৰিছে। মই আশা কৰিছোঁ এই ভিডিঅ'টি সকলোৱে শ্বেয়াৰ কৰক, সকলোৱে যাতে গম পায় এই কথাখিনি। আপোনাক মোক কি নাজানো, মোৰ 2টা কিডনী বেয়া, আপোনালোকে যাতে মোক যে কিবা সহায় কৰে যে এটা কিডনীৰ কাৰণে। মোৰ কাৰণ সৰু 2 বছৰীয়া ছোৱালী এজনী আছে, তাৰ যে ভৱিষ্যত মই কৰিব পাৰোঁ, তাৰ বাবে আপুনি যে সহায় কৰে। আৰু 108 মাতিলেও ৰেফাৰ দিলেও নাহে। এতিয়া মোৰ অৱস্থাত ভুগি আছোঁ। মই ঘৰখনে এজনী ছোৱালী, মোৰ মা পাপা বাহিৰে কোনো নাই। পাপাও অসুস্থ, আজিকালিতে কিবা কিবি হৈ আছে। সেইবাবে মন্দিৰ ডাঙৰীয়া আপোনাক মই হাতযোৰ কৰি কৰযোৰ কৰিছোঁ, মোক যে এটা কিডনীৰ কাৰণে আপুনি যে সাহাৰ্য দিয়ে যেন। গতিকে আপোনালোকে শুনিলে, দেখিলে। এয়া এড্ৰেছটো হৈছে আপোনাৰ দেৰগাঁও, গোলাঘাট দেৰগাঁও লাওভগাৰ জেলমণি গাঁৱৰ একদমেই দুৰ্ভগীয়া পৰিয়ালটিৰ এতিয়া এয়া অৱস্থা। আপোনালোকে সদাশয় কোনো ব্যক্তিয়ে যদি পাৰে সহায় কৰক। 108ক তেওঁলোকে ফোন কৰিছে, কিন্তু অহা নাই, আৰু কোনো মানুহ সহায়ৰ কাৰণেও অহা নাই। আৰু এই দুৰ্ভগীয়া পৰিয়ালটিক এই লকডাউনৰ সময়ত কিন্তু চৰকাৰৰ ফালৰ পৰা এমুঠি চাউলৰো সাহাৰ্য পোৱা নাই। গতিকে সকলো সদাশয় ব্যক্তি যিসকলে ভিডিঅ'টি চাইছে, তেওঁলোকে যাতে অকণমান সহায় কৰে। 108ক ফোন কৰিলে নাহে, সেই কথা ময়ো ইতিমধ্যে প্ৰমাণ পাই থৈছোঁ। মই 108ক ইতিমধ্যে ৰাতি এদিন 2টা বজাত
আমাৰ ঘৰৰ মোৰ ভণ্টিজনীৰ এনেকুৱা অৱস্থা, তেওঁ পেটৰ বিষত উশাহ ল'ব নোৱাৰি এনেকুৱা এটা অৱস্থা হৈছে, ৰাতি 2টা বাজি গৈছেগৈ, যিহেতু লকডাউনো চলি আছে, যাবলৈও ভয় পুলিচৰ মাৰ খাব বুলি। সেইকাৰণে 108ক ফোন কৰিছিলোঁ, কিন্তু 108এ একোৱেই ৰেছপঞ্চ নিদিয়ে। আপোনালোকে ৱেইট কৰক, আপোনালোকক এই নম্বৰত ফোন কৰি জনাই আছোঁ আপোনালোকক গোটেইখিনি, এনেকৈ ক'ব, তাৰপিছত নাই। এই যে এনেকুৱা কিছুমান সমস্যাত যে মানুহ ভুগিছে, এই কথাটো চৰকাৰেও জানক। 108এ অন্ততঃ এইকণ সহায় কৰিব লাগে, নহয়নে? পিছত উপায় নহৈ ৰাতি 2টা বজাত স্কুটিত লৈ সেই ছোৱালীজনী যোৰহাট JMCত পোৱাইছোগৈ আমি। আৰু গতিকে পুলিচৰো ভয় থাকে লকডাউনত পিটিব বুলি, কিন্তু সেইসকলেও বুজি পাইছিল, তেওঁলোকক চিভিলত পোৱাবগৈ পৰা হ'ল আৰু পিছদিনালৈকে ডক্টৰক দেখুৱাই আনিলোঁ। কিন্তু ঠিক মই এতিয়া যোৰহাট JMCৰ মেইন টাউনত আছোঁ কাৰণেহে পাৰিছোঁ। এওঁলোক হৈছে জেলমণি এখন ভিতৰুৱা গাঁও, লাওভগাৰ জেলমণি এখন গাঁৱৰ। গতিকে তেওঁলোকে কি কৰিব এতিয়া? 108ও নাহে। আমাৰ ডাঙৰ ডাঙৰ TV চেনেলৰ সাংবাদিকসকলে বহুত খবৰ দিয়ে, বহুত দুখীয়া লোকৰ বহুত খবৰ দি আছে, কিন্তু এইসকলৰ খবৰ কোনে দিব? এইসকলৰ খবৰ কেনেকৈ পাব? চৰকাৰে কেনেকৈ জানিব? অন্ততঃ অকণমান সকলোৱে এই পৰিয়ালটিলৈ চকু দিয়ক, এই পৰিয়ালটিক অকণমান সকলোৱে অন্ততঃ চকু দি সহায় কৰক। কিবা এটা নহয় কিবা উপায়েৰে সহায় কৰক এই সময়ত। এই ভিডিঅ'টি যুগুতাই ফেচবুক লাইভত জেলমণি গাঁৱৰ এগৰাকী টেট মাষ্টৰণী নিজৰা মেধি, সেই নিজৰা মেধি আৰু তেওঁৰ স্বামীয়ে মিলি এই ভিডিঅ'টি ফেচবুকত লাইভ দি ৰাইজৰ ওচৰত অৱগত কৰিছে, আৰু ময়ো সেইকাৰণে ভিডিঅ'টি বনাই আপোনালোকক দিছোঁ। আৰু যিগৰাকী নিজৰা মেধি টেট মাষ্টৰণী, তেওঁ নিজৰ ফালৰ পৰা যিকণ পাৰিছে সহায় কৰিছে আৰু লাইভ কৰি আপোনালোকক জনাইছে, যাতে পৰিয়ালটিক অকণমান সহায় সহযোগ আগবঢ়াব পাৰে। এই ভিডিঅ'টি যিমান পাৰে সিমান শ্বেয়াৰ কৰক, সকলোৱে শ্বেয়াৰ কৰক। এইটো আজিৰ এই সময়ৰ কথা, কিন্তু এই মুহূৰ্তৰ কথা, আজিৰ দিনটোৰ কথা, এই বহুদিনীয়া ঘটনা নহয়, হৈ আছে, বৰ্তমান চলি আছে। মই আশা কৰিছোঁ নিশ্চয় কোনো সদাশয় ব্যক্তিয়ে এই ঘৰখনলৈ অকণমান চকু দি নিশ্চয় সহায় কৰিব। আপোনালোকে যোনে যেনেকৈ পায়, ফেচবুকত পায়, হোৱাটছএপত পাৰে, ইউটিউবত পাৰে, য'তে যেনেকৈয়ে নহওক এই ভিডিঅ'টি আপোনালোকে শ্বেয়াৰ কৰক, ইমান শ্বেয়াৰ কৰক যাতে চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু তেওঁলোকলৈ সহায়ৰ হাত আহে। মই আশা কৰিছোঁ আপোনালোকে এইকণ সহায় এই পৰিয়ালটিলৈ কৰিব, কাৰণ গুণ নহ'লেও আপোনালোকৰ ধৰ্ম হ'ব। আমি এসোপা টকা পইচাৰে কেইদিন চলাব পাৰিম? আমিও লকডাউনত আমিও অসুবিধাত পৰি আছোঁ। আমি তেওঁলোকক এদিন কিবা এটা দিব পাৰোঁ, কিন্তু একেবাৰেতো নোৱাৰোঁ ন, সাধ্য নাই। সাধ্য কাৰ আছে? আমাৰ চৰকাৰৰ আছে, আমাৰ জনতাৰ আছে। সকলোৱে যেতিয়া মিলি আগবাঢ়িম, নিশ্চয় আমি সহায় কৰিব পাৰিম। গতিকে এই সংকটৰ মুহূৰ্তত আপোনালোকে গুণ নহ'লেও ধৰ্ম হ'ব বুলি ভাবি এই ভিডিঅ'টি যিমান পাৰে সিমানক শ্বেয়াৰ কৰি আপোনালোকে যেন সহায় কৰে। ভিডিঅ'টি ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু লগতে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব।